নমস্কাৰ সকলোকে। আজি হৈছে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন আৰু আমি ওলাই আহিছোঁ ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা মুকলি বিহু অনুষ্ঠান উপভোগ কৰিবলৈ। ব'লক চাওঁ। প্ৰথমে আমি গ'লোঁ তলাতল ঘৰৰ বাকৰিলৈ, কিয়নো তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংঘৰৰ বাকৰিলৈকে প্ৰতীকী স্বৰ্গদেউক গজাৰ্জৰ পিঠিত উঠাই প্ৰচেছন যাব, মানে সাংস্কৃতিক শোভাযাত্ৰা। আৰু আমি গ'লোঁ তাকে চাবলৈ। এয়া গজৰাজ ৰেডি হৈ আছে। আমি প্ৰথমতে আপোনালোকৰ সামগ্ৰীৰ বাকৰিৰ পৰা ৰংঘৰ বাকৰিলৈ শোভাযাত্ৰা আয়োজন কৰা হৈছে। যাত্ৰা এতিয়া আৰম্ভ হ'ব ৰংঘৰ বাকৰিলৈ, আৰু ৰংঘৰ বাকৰিতে প্ৰতীকী স্বৰ্গদেৱে যেতিয়া আচলতে গছতলৰ পৰা আনি বিহু ৰাজকীয় মৰ্যাদাৰে ৰংঘৰৰ চোতালখনৰ পৰাই আচলতে এক বৰ্ণময় যাত্ৰাৰ আৰম্ভণি কৰিছিল। এই যাত্ৰাটো পুনৰ যেন প্ৰতিটো ৰূপত আৰম্ভ হ'ব। এক মইনা হৈছে চোৱা। এইটোৱে তলাতল ঘৰ, ঐতিহাসিক তলাতল ঘৰ। আমাৰ ল'ৰা ছোৱালীকেইটা বিৰাট ফূৰ্তি পাইছে ইয়াত আহি।
ইফালৰ পৰা সিফালে ওলাইছে ইফালৰ পৰা সিফালে ওলাইছে এৰাই থাকিবা দুটা কেইটা ক'ত ওলালেগে ৰেডি আহি কেনেকুৱা লাগিছে মানুহ ভাল লাগিছে বহুত ধুনীয়া ভাল লাগিছে হয়নে প্ৰথম দেখিছানে আজি আগতে আহিছো বিহুত অহা নাই নহয় বিহুত কৈছোঁ বিহুত আজি প্ৰথম ময়ো আজিয়ে প্ৰথম আহিছোঁ বিহুত ভাল লাগে মানুহ কিন্তু এনেকুৱা পৰিৱেশ মানে দেখিবলৈ পোৱাই নাযায় ভাল লাগে শিৱসাগৰলৈ আহি বিশেষকৈ ৰংঘৰ তলাতল ঘৰ বিৰাট ভাল লাগে আহি পৰিৱেশটো কি ধুনীয়া লাগে বহুত মানুহ আহে ইয়ালৈ মানুহ এতিয়া আহিয়ে আছে বিহু বেছি দূৰ ক'ত জাপ মাৰিছিলা হা তাত জাপ মাৰিছিলা কেনেকৈ জাপ মাৰিছিলা এনেকে কেনেকুৱা লাগিলে নাই শুনাই নাই দে সোমাই গৈছিলা তলাতল ঘৰৰ পৰা আমি ওলাই আহিলোঁ এতিয়া ৰংঘৰৰ বাকৰিলৈ বুলি বিহু উপভোগ কৰিবলৈ পুৱাৰ ভাগত ইয়াত বতৰ বেয়া আছিলে যদিও হাজাৰ মানুহ ওলাই আহিছে ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা আজি বিহু মুকলি বিহু অনুষ্ঠান উপভোগ কৰিবলৈ সঁচাকৈয়ে আজি প্ৰথমবাৰৰ বাবে আহিছোঁ মানে মনটোত একদম বিৰাট ফূৰ্তি লাগি আছে যে আজি ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা বিহু উপভোগ কৰিম ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব এতিয়া আমি বিহু উপভোগ কৰোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ ধন্যবাদ